ইটাৰ কথা। পাঞ্জাৱৰ কিছুমান মানুহে খান্দি থাকোঁতে কিছুমান ইটা পাইছিল, যিবিলাক ইটা মানুহে বনোৱা আছিল, আৰু তেওঁলোকে এই ইটাবোৰ ভগৱানৰ অৱতাৰ বুলি ভাবি পূজা কৰিবলৈ ল'লে। কিন্তু তেওঁলোকে গম পোৱা নাছিল যে এই ইটাসমূহ আমাৰ দৰে কিছুমান মানুহ, যি বহু বছৰ আগত বাস কৰিছিল আমাৰ ইয়াতে, আৰু একদম বহুত আৰামত বাস কৰিছিল, যিবিলাক মানুহৰ আনকি কিটচেনৰ পৰা আদি কৰি লেট্ৰিনৰ ফ্লাছ থকা আছিল। 1921 চনত পাঞ্জাৱত আৰু এবাৰ খনন কাৰ্য হ'ল, আৰু তাত ভাৰতৰ সকলোতকৈ পুৰণা সভ্যতাৰ আমি গম পালোঁ। আমি কিতাপত পাইছিলোঁ ভাৰতৰ ইতিহাস বহুত পুৰণি, কিন্তু এইটো পোৱাৰ পিছত প্ৰমাণ হ'ল, আমি সঁচাকৈ গম পালোঁ যে ভাৰতৰ ইতিহাস পুৰণি। এই সভ্যতা বিচাৰি পোৱাৰ পিছত আমাক ইজিপ্ত আৰু মেচ'পটেমিয়া সভ্যতাৰ লগত একাকাৰ কৰিলে। প্ৰথমতে এই সভ্যতাৰ যিমানবোৰ গাঁও আমি বিচাৰি পাইছিলোঁ, সেইবোৰ সকলোবোৰ গাঁও সিন্ধু নদীৰ পাৰত পাইছিলোঁ, আৰু সেইকাৰণে এই সভ্যতাটোৰ নাম হ'ল সিন্ধু উপত্যকাৰ সভ্যতা। আজিৰ পৰা প্ৰায় 4,500 বছৰ আগত সিন্ধু সভ্যতা নিজৰ উন্নতিৰ একদম শিখৰত থিয় হৈ আছিল। সেই সময়ত এই সিন্ধু সভ্যতাত প্ৰায় 5 মিলিয়ন মানুহে বাস কৰিছিল। সিন্ধু সভ্যতাৰ আচৰিত কথা এইটো আছিল যে সিন্ধু সভ্যতা প্ৰথম নগৰৰ সভ্যতা আছিল, অৰ্থাৎ প্ৰথমবাৰৰ কাৰণে আমাৰ পৃথিৱীত চহৰৰ নিৰ্মাণ হৈছিল, য'ত মানুহবোৰে সৰু সৰু গাঁৱত বাস কৰিছিল। সময় যোৱাৰ লগে লগে এই লোকসকলে চহৰৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। এই চহৰৰ ঘৰবোৰ পকা ইটাৰে বনোৱা আছিল। আপুনি কল্পনা কৰিব পাৰিবনে যে আজিৰ পৰা 4,500 বছৰ আগত ইমান আধুনিক বস্তু মানুহে সাজি উলিয়াইছিল। হিন্দু সভ্যতাত এনেকুৱাও আছিল যে ঘৰৰ যিবিলাক বেয়া বেয়া পানী, বেয়া বেয়া বস্তু, সেইবোৰ ওলাই যাবলৈ সিহঁতে নলাৰ ব্যৱহাৰ কৰিছিল। তাত নলাৰ ব্যৱস্থাও সিহঁতে কৰি লৈছিল। ইমানেই আধুনিকতাত আছিল যে সিহঁতে সেই নলাবোৰ পকীকৰণ কৰিছিল। পকীকৰণ নলা আছিল সিহঁতৰ, সেই বেয়া পানীবোৰ ওলাই যোৱাৰ নলাবোৰ আছিল সকলো পকীকৰণ আৰু ইটাৰে বনোৱা। এইবিলাকৰ পৰা অনুমান কৰিব পাৰি যে সেই সময়ৰ মানুহবিলাকৰ চাফ চিকুণতাৰ প্ৰতি বহুত সজাগতা আছিল। সেই সময়ত এই মানুহখিনি এটা সুশাল সুখৰ পৰিয়াল আৰু ভালদৰে জীয়াই থাকিবলৈ সেই কায়দাবোৰ শিকি গৈছিল। সিন্ধু সভ্যতাৰ সকলোতকৈ ডাঙৰ চহৰ দুখন হ'ল হাৰাপ্পা আৰু মহেঞ্জ দাৰো। এই সভ্যতাত চহৰত থকা মানুহখিনিয়ে সাধাৰণতে খেতি বাতি কৰিছিল আৰু গৰু চৰু পালন কৰিছিল, আৰু চহৰত থকা লোকসকলে বেলেগ দেশৰ লগত বেপাৰ বাণিজ্য কৰিছিল। এতিয়া জানিব বিচৰা কথাটো হ'ল, এই মানুহখিনি কেনেকৈ ধ্বংস হ'ল এই চহৰবোৰ। কোনোবাই কয় বানপানীৰ কাৰণে এই চহৰবোৰ ধ্বংস হৈছিল, কিন্তু কিছুমানে কয় যে বানপানীৰ কাৰণে ইমান ডাঙৰ চহৰ এখন ধ্বংস হোৱা নহয়। কিছুমানে কয় কিবা মহামাৰীৰ কাৰণে এই চহৰবোৰ ধ্বংসৰ ৰূপত পৰিণত হ'ল, আৰু আন কিছুমান ইতিহাসবিদে কয় যে কিবা যুদ্ধ বিগ্ৰহৰ ফলত ইমান ডাঙৰ সাম্ৰাজ্যখন, ইমান ডাঙৰ গাঁওবোৰ, আৰু নতুবা ভোকমাৰীৰ কাৰণে কিছুমানে ধ্বংস হোৱা বুলি কয়। চ' বন্ধুসকল, আজিৰ কাৰণে এইখিনিয়ে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল, লাইক শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।